বেংক অফ বৰোদাৰ পৰা অফিস এসিস্টেন্টৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে অফিস এসিস্টেন্টত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে টোটাল ভেকেন্সি মুকলি হৈছে 500টা লগতে ইয়াৰে বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ 26 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰি লগতে ইয়াৰে মিনিমাম এডুকেশন কোৱালিফিকেশন হৈছে মেট্ৰিক যদি মেট্ৰিক পাস আপোনালোকে সিম্পল কৰা আছে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব বন্ধুসকল যদিহে আপোনালোকে বেংক অফ বৰোদাৰ অফিস এসিস্টেন্ট অৰ্থাৎ পিয়নত যদি আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে এপ্লিকেশনৰ মাসুল কিমান দিব লাগিব সেই গুটেইখিনি ডিটেইল এই ভিডিওৰ শেষলৈকে গম পাই যাব লগতে অসমৰ নতুন নতুন চাকৰিৰ বা এনে ধৰণৰ যদি জাননী পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল বেংক অফ বৰোদাৰ পৰা বহুকেইটা পদ মুকলি হৈছে অফিস এসিস্টেন্ট অৰ্থাৎ পিয়নৰ কাৰণে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 3 মে 2025 তাৰিখৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰে লাষ্ট ডেট যদি চাব যায় ইয়াৰে লাষ্ট ডেট হৈছে 23 মে 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে আপোনালোকে অফিস এসিস্টেন্টত যদি আবেদন কৰিব বিচাৰে ইয়াতে ষ্টেট ওয়াইজত আপোনালোকৰ ভাগ কৰা হৈছে বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব বন্ধুসকল বেংক অফ বৰোদাৰ পৰা সেই পদখিনি মুকলি হৈছে ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই সিম্পল আপোনালোকে মেট্ৰিক পাস কৰিলে আবেদন জনাব পাৰিব লগতে ইয়াৰে লোকেল ল্যাঙ্গুৱেজ আপোনালোকে জানিব লাগিব অৰ্থাৎ যদি আপোনালোকে অসমৰ পৰা আবেদন কৰিব বিচাৰে আপোনালোকে অসমীয়া ভালদৰে জানিব লাগিব বা ক'ব জানিব লাগিব লগতে বন্ধুসকল ইয়াৰে টোটাল 500টা ভেকেন্সি আছে ইয়াৰে বয়সৰ সীমা লগতে আপোনালোকৰ ইয়াত দৰমহা যদি চাবলৈ যায় 19500 ৰ পৰা 37815 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব বন্ধুসকল যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে অফিচিয়েল ৱেবছাইট অৰ্থাৎ বেংক অফ বৰোদাৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 26 বছৰ বয়সলৈ লগতে যদিহে আপোনালোকে 26 বছৰ বয়সতকৈ ওপৰত হৈছে তেতিয়া হলো আপোনালোকে ইয়াত আবেদন জনাব পাৰিব কাৰণ ইয়াত আপোনালোকৰ আপাৰ এজ লিমিট দিয়া আছে ইয়াৰে এসসি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ দিয়া আছে ওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ যদিহে আপোনালোকে বিকলাঙ্গ হয় পাৰ্সোনেল ডিসেবিলিটি হয় তেতিয়া হলে আপোনালোকৰ ইয়াত 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে বন্ধুসকল লগতে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকৰ ইয়াত এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিবলৈ হলে আপোনালোকে অনলাইন জৰিয়তে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব আপোনালোকৰ গুগল পে ফোন পে বা আপোনালোকৰ নেট বেংকিংৰ জৰিয়তে এপ্লিকেশনৰ ফিস পৰিশোধ কৰিব পাৰিব ইয়াৰে জেনাৰেল ইডব্লিউএছ ওবিসি ক্যান্ডিডেট যদিহে হয় আপোনালোকে 600 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব লগতে এসসি এসটি পিডব্লিউডি বা ওমেন ক্যান্ডিডেট যদি হয় আপোনালোকৰ এপ্লিকেশনৰ ফিস 100 টকা মাত্ৰ পৰিশোধ কৰিব লাগিব লগতে যদিহে আপোনালোকে অনলাইন আৰম্ভ কৰিব বিচাৰে তেতিয়া হলে ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি অনলাইন ষ্টাৰ্ট কৰিব পাৰিব